বৃদ্ধাশ্ৰম। মোৰ স্বামীৰ মৃত্যুৰ পিছত মই মোৰ একমাত্ৰ ল'ৰা সন্তানৰ লগত থাকিছিলোঁ। বোৱাৰীৰ এটা বেলেগ দিশ চাবলৈ পাইছিলোঁ আৰু লগতে পুত্ৰৰো। দুয়োৰে মনত কি আছে মই ভালদৰে জানো। তেওঁলোকে বিচাৰে মই বৃদ্ধাশ্ৰমলৈ যোৱাটো। স্বামীৰ মৃত্যুৰ পিছত এই সকলোবোৰ চাব আৰু শুনিব লাগিব বুলি মোৰ কোনো ধাৰণা নাছিল। কিন্তু মোৰ পুত্ৰ বোৱাৰীৰ কথা শুনিও ইয়াত থাকিবলৈ মান্তি, কাৰণ মই মোৰ নাতি নাতিনীক দেখা পাওঁ। তেওঁলোকক দেখিলেই মই সকাহ অনুভৱ কৰোঁ। ঘৰৰ বাহিৰত টিনৰ জুপুৰি এটাত থাকোঁ মই। ঘৰৰ বাহিৰত থাকোঁ যাতে মোৰ বোৱাৰীয়ে কোনো সমস্যাৰ সন্মুখীন নহয়। পুত্ৰই কিছু দয়া দেখুৱাই ওপৰত টিনৰ চাদৰ এখন লগাই দিছে। মাজে মাজে অলপ ৰেচন দিয়ে। সেয়ে মই নিজৰ খাদ্য নিজে বনাই খাওঁ। মই মোৰ ল'ৰাক কৈছোঁ যে মোৰ কাৰণে দুয়োৰে কোনো অসুবিধা নহ'ব। মাত্ৰ মোক ইয়াতে থাকিবলৈ দিয়া, এই ঘৰতে মোক মৰিবলৈ দিয়া। মই মাত্ৰ সেইটোৱেই বিচাৰোঁ। মই নিজকে ভাগ্যৱান বুলি গণ্য কৰোঁ যে মোৰ ল'ৰা আৰু বোৱাৰীয়ে অন্ততঃ মোৰ বাবে ইমানখিনি কৰি আছে। মোৰ ল'ৰাটো ৰাতিপুৱা 9 বজাত কামলৈ যায় আৰু ল'ৰা-ছোৱালীও একে সময়তে স্কুললৈ যায়। তাৰ পিছত মোৰ ল'ৰাটো সন্ধিয়া 6 বজাত আহে। ল'ৰা-ছোৱালী 3 বজাত আহে। তেওঁলোকক অহা-যোৱা কৰা দেখি মই বৰ সকাহ পাওঁ। মোৰ স্বামীৰ এজন বন্ধু আছিল। তেওঁৰ পত্নীৰো মৃত্যু হৈছে। সেই সময়ত তেওঁ আমাৰ ঘৰলৈ আহিছিল। তেওঁৰ লগত আমাৰ ভাল সম্পৰ্ক আছিল। আমাৰ ঘৰৰ পৰা অলপ দূৰত তেওঁৰ ঘৰ আছিল। ভৰি দুখনৰ সমস্যাৰ বাবে ভালকৈ খোজ কাঢ়িব পৰা নাছিল। বহুদিনৰ মূৰত তেওঁ মোৰ ঘৰলৈ আহিছিল। তেওঁক দেখি মোৰ ভাল লাগিছিল। তেওঁৰ অৱস্থাও মোৰ দৰেই আছিল। এতিয়া ল'ৰা-ছোৱালীবোৰো তেওঁৰ ওপৰত বিচলিত হৈ পৰিছিল। তেওঁ মোৰ ওচৰলৈ আহি নিজৰ দুখবোৰৰ কথা কৈ কান্দি কান্দি সেই আগৰ দিনবোৰৰ কথা মনত পেলাইছিল। বাৰ্ধক্যই আমাৰ দৰে মানুহক কান্দিবলৈ বাধ্য কৰে। পত্নীৰ মৃত্যু হৈছিল আৰু তেওঁৰ খোজ কঢ়াটো সমস্যা হৈছিল। সেইবাবে তেওঁ নিজৰ খোৱা বস্তুখিনি নিজে বনাই খাব পৰা নাছিল। মোৰ ওচৰলৈ আহিল। মই বুজিলোঁ যে ইমানবোৰ অসুবিধাৰ মাজেৰে পাৰ হৈ তেওঁ চাগে কেৱল চাহ খাদ্য খোৱাৰ বাবে পুৰণি বন্ধুৰ ঘৰলৈ আহিছে। তেওঁৰো নিজৰ বাধ্যবাধকতা আছিল। তেওঁ আহিলে মই তেওঁৰ বাবে ভাত ৰান্ধি দিলোঁ আৰু খাবলৈ দিলোঁ। তেওঁ খাবলৈ অস্বীকাৰ কৰিছিল যদিও মই গম পাইছিলোঁ যে তেওঁৰ ভোক লাগিছিল। মোৰ বোৱাৰীয়ে মোক আৰু তেওঁক খাদ্য খোৱা দেখিলে তাই একো কোৱা নাছিল। এইদৰে তেওঁ 2-3 বাৰ ইয়ালৈ আহিছিল। তেওঁ যেতিয়াই আহিছিল মই খাদ্য বনাই খুৱাইছিলোঁ। তাৰ পিছত তেওঁ গুচি যোৱাৰ পিছত যেতিয়া মোৰ ল'ৰা আহিল তেতিয়া মোৰ বোৱাৰীয়ে ক'লে যে আপোনাৰ মা ইমান নিৰ্লজ্জ। আজিকালি তেওঁ কাৰোবাক খাদ্য বনাই খুৱায়। বৰ কষ্টৰে আপুনি উপাৰ্জন কৰে আৰু মায়ে আনক খুৱাই শেষ কৰিব খুজিছে। তেওঁৰ ৰেচন বন্ধ কৰক আৰু কেইদিনমান ভোকত থাকিলে গম পাব। মই ক'লোঁ যে মই তেওঁক মোৰ ভাগৰহে খাবলৈ দিওঁ। তেওঁ তোমাৰ দেউতাৰ পুৰণি বন্ধু। তথাপিও বোৱাৰীয়ে ওলোটাকৈ ক'বলৈ ধৰিলে, ঘৰৰ বাহিৰত থাকি স্বাধীনতা পাইছে মায়ে। নাজানো কি কি কৰে তাত। ল'ৰাটোৱেও ক'লে যে মাক কেইদিনমান ভোকত থাকিব দিয়া। মোৰ ল'ৰাটোৱে মোক ঘৰৰ পিছফালে লৈ গৈ চিৰিৰ ওচৰত বহিবলৈ দিলে। এতিয়া মোৰ চকুপানীও শুকাই গৈছিল। পিছদিনা খাবৰ বাবে খাদ্য নাপালোঁ। মোৰ সেই সৰু টিনৰ কোঠাটো বোৱাৰীয়ে ভাঙি পেলাইছিল। এদিন ভোকত থকাৰ পিছত মই ভাবিলোঁ মই কি ভুল কৰিছোঁ। মই আৰু মোৰ ল'ৰাৰ ঘৰত থকা উচিত নহয় আৰু হয়তো মোৰে দোষ। মোৰ লালন পালনত কিছু অভাৱ ঘটিছে আৰু সেইবাবে এই ফলাফল পাইছোঁ। পিছদিনা ৰাতিপুৱা ল'ৰাক ক'লোঁ মোক বৃদ্ধাশ্ৰমলৈ থৈ আহিবলৈ। এতিয়া মই তোমালোক দুয়োকে বেছি অশান্তি দিব নিবিচাৰোঁ। বোৱাৰীয়ে ক'লে, দেখিছে এদিন মা ভোকত থাকি চেতনা আহিল। পুত্ৰৰ মুখত এক অদ্ভুত সুখ দেখিলোঁ। সি সোনকালে সাজু হৈ উঠিল মোক থ'বলৈ যাবলৈ। বোৱাৰীয়ে ক'লে, আজি ছুটি লওক। মাক ওচৰত থৈ নাহিব, নহ'লে 3 দিনৰ পিছত আকৌ গুচি আহিব। মই মোৰ বোৱাৰীক ক'লোঁ, বোৱাৰী চিন্তা নকৰিবা, মই আৰু ঘূৰি নাহোঁ। নাতি নাতিনীক সাবটি ধৰিলোঁ। মই জানিছিলোঁ যে আমি আৰু লগ হ'ব নোৱাৰিম।
মোৰো মন গ'ল এবাৰ মোৰ ল'ৰাটোক অন্তৰৰ পৰা সাবটি ধৰিব, কিন্তু সি খৰধৰকৈ কৰি বলা যাওঁ দেৰি হ'ব বুলি কৈ মোক লৈ গ'ল। মই মোৰ বোৱাৰীক ক'লোঁ, বোৱাৰী নিজৰ যত্ন ল'বা। মোৰ ল'ৰাটোৱে মোক এৰি থৈ গ'ল। বৃদ্ধাশ্ৰমত অহাৰ পিছত দেখিলোঁ মোৰ দৰে বহুতো আছে। এয়াই হৈছে জীৱন। কিছুদিন মনটো নামানে, কিন্তু তাৰ পিছত সত্য গ্ৰহণ কৰিব লাগিব। মই এতিয়া ইয়াত সুখী। ময়ো কিছু কাম কৰোঁ। মই ক'ব বিচাৰোঁ যে কাৰোৰ লগত এনেকুৱা হ'ব নালাগে, কিন্তু কেতিয়া কাৰ লগত এনেকুৱা হৈ যায় কোনেও ক'ব নোৱাৰে। কিন্তু এনে সময়ৰ বাবে অভিভাৱকসকল সাজু হোৱা উচিত। মাত্ৰ সন্তানক ডাঙৰ দীঘল কৰক আৰু তেওঁলোকৰ পৰা একো আশা নকৰিব। ভিডিঅ'টি চাই কেনে পালে জনাবচোন। যদিহে ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।